আপুনি জানে নেকি যে মোবাইল ফোনত অতিৰিক্ত গেম খেলিলে কি হয়? কোনটো ফল খালে মানুহৰ আঁঠুৰ বিষ দ্ৰুত কমি যায়? কল খোৱাৰ পিছত কোনটো ফল খালে বমি বমি ভাৱ হয়? কোনটো পাচলি কেঁচা খালে শৰীৰত কেলছিয়াম দ্ৰুত বৃদ্ধি হয়? আৰু কোনটো ফল বয়স ধৰি ৰাখিবলৈ সহায় কৰে? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কেঁচা নিমখ খালে শৰীৰৰ কোনটো অংগ বেছি ক্ষতিগ্ৰস্ত হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক লিভাৰ, অপশ্যন খ হাওঁফাওঁ, অপশ্যন ক কিডনী, অপশ্যন খ মগজু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক কিডনী। কেঁচা নিমখ বেছি খালে মূলতঃ কিডনীত বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হয়। ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি পায়, কিডনীৰ ওপৰত চাপ বৃদ্ধি হয় আৰু সময়ৰ লগে লগে কিডনী দুৰ্বল হৈ বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। কোনটো ফল খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আপেল, অপশ্যন খ কমলা, অপশ্যন ক ডালিম, অপশ্যন খ আঙুৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ কমলা। কমলা ফল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াত ভিটামিন চি অধিক পৰিমাণে থাকে, যিয়ে শৰীৰক ভাইৰাছ আৰু বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰে। নিয়মীয়াকৈ কমলা খালে দেহ শক্তিশালী হয় আৰু ৰোগৰ সম্ভাৱনা কমি যায়। কল খোৱাৰ পিছত কোনটো ফল খালে বমি বমি ভাৱ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কঁঠাল, অপশ্যন খ আম, অপশ্যন ক মধুৰিআম, অপশ্যন খ মাটি কঁঠাল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক মধুৰিআম। কোনটো চৰাইক চৰাইৰ ৰজা বুলি কোৱা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক চিলনী, অপশ্যন খ কাউৰী, অপশ্যন ক ফেঁচা, অপশ্যন খ পাৰ চৰাই। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক চিলনী। কোনটো প্ৰাণীৰ গাখীৰত যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ছাগলী, অপশ্যন খ গৰু, অপশ্যন ক গাধ, অপশ্যন খ ভেড়া। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ ভেড়া। ভেড়াৰ গাখীৰত যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায়। এই প্ৰটিন শৰীৰ গঢ়ি তোলাত, মাংসপেশী শক্তিশালী কৰাত আৰু দেহৰ বিকাশত সহায় কৰে। নিয়মীয়াকৈ গাখীৰ পান কৰিলে স্বাস্থ্য ভাল থাকে আৰু শক্তি বৃদ্ধি পায়। নিয়মিত কোনটো পাচলি খালে শৰীৰৰ মেদ কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক তিয়হ, অপশ্যন খ বেঙেনা, অপশ্যন ক গাজৰ, অপশ্যন খ ভেন্দি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক তিয়হ। কোনটো ফল বয়স ধৰি ৰাখিবলৈ সহায় কৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ডালিম, অপশ্যন খ নগাটেঙা, অপশ্যন ক লিচু, অপশ্যন খ আম। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ডালিম। বিশ্বৰ কোনখন দেশৰ ছোৱালীক বিয়া পাতিলে চৰকাৰী চাকৰি পোৱা যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ইণ্ডোনেছিয়া, অপশ্যন খ আমেৰিকা, অপশ্যন ক নেদাৰলেণ্ড, অপশ্যন খ আইচলেণ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ আইচলেণ্ড। কিহৰ ৰস খালে কেঞ্চাৰ ৰোগৰ পৰা মুক্তি পোৱা যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কুঁহিয়াৰ, অপশ্যন খ আপেল, অপশ্যন ক কল, অপশ্যন খ অমিতা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক কুঁহিয়াৰ। বিশ্বৰ কোনখন দেশত মেলেৰিয়া বেমাৰ বেছি পৰিমাণে হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক মালয়েছিয়া, অপশ্যন খ চীন,
অপশ্যন ক দক্ষিণ আফ্ৰিকা, অপশ্যন খ নেপাল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক দক্ষিণ আফ্ৰিকা। ৰাতি ৰুটি খালে কোনটো ৰোগ নিৰাময় হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আলচাৰ, অপশ্যন খ হৃদৰোগ, অপশ্যন ক ডায়েবেটিছ, অপশ্যন খ জণ্ডিছ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ডায়েবেটিছ। কোনটো ফলৰ ৰস মূৰত ব্যৱহাৰ কৰিলে পকা চুলি ক'লা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ডিমৰু, অপশ্যন খ কল, অপশ্যন ক নাৰিকল, অপশ্যন খ আমলখি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ আমলখি। বৰষুণৰ পানীত তিতিলে কোনটো বেমাৰ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক মুখৰ ঘাঁ, অপশ্যন খ ছালৰ বেমাৰ, অপশ্যন ক হাড়ৰ, অপশ্যন খ পেটৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ ছালৰ বেমাৰ। কোনটো ৰক্তৰ গ্ৰুপৰ মানুহ মানসিক চাপ কণ্ট্ৰল কৰিব নোৱাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক এ গ্ৰুপৰ, অপশ্যন খ বি গ্ৰুপৰ, অপশ্যন ক এ বি গ্ৰুপৰ, অপশ্যন খ অ গ্ৰুপৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক এ গ্ৰুপৰ। কোনটো পাচলি কেঁচা খালে শৰীৰত কেলছিয়াম দ্ৰুত বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক বিলাহী, অপশ্যন খ অমিতা, অপশ্যন ক ভেন্দি, অপশ্যন খ গাজৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ভেন্দি। কোনটো ড্ৰাই ফ্ৰুট খালে বাত বিষ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আখৰোট, অপশ্যন খ কিচমিচ, অপশ্যন ক বাদাম, অপশ্যন খ খেজুৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক আখৰোট। কোনটো ফল খালে মানুহৰ আঁঠুৰ বিষ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক মাটি কঁঠাল, অপশ্যন খ আপেল, অপশ্যন ক কল, অপশ্যন খ আম। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক মাটি কঁঠাল। মাটি কঁঠাল খালে মানুহৰ আঁঠুৰ বিষ দ্ৰুত কমি যায়। ইয়াত ব্ৰমিলিন নামৰ উপাদান থাকে যিয়ে শৰীৰৰ জ্বালা আৰু ফুলা কমায় আৰু আঁঠুৰ বিষ কমোৱাত সহায় কৰে। কোনটো ফল খালে শৰীৰৰ আঘাতপ্ৰাপ্ত স্থান নিৰাময় হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক মৌচুমী, অপশ্যন খ খেজুৰ, অপশ্যন ক জলফাই, অপশ্যন খ বাদাম। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ বাদাম। কোনটো ফল খালে মানুহৰ হজম শক্তি বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক অমিতা, অপশ্যন খ আপেল, অপশ্যন ক আঙুৰ, অপশ্যন খ তৰবুজ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক অমিতা। মোবাইল ফোনত অতিৰিক্ত গেম খেলিলে কি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক চকুৰ সমস্যা হয়, অপশ্যন খ মূৰৰ বিষ হয়, অপশ্যন ক খং উঠে, অপশ্যন খ আটাইবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ আটাইবোৰ।